স্বাগতম বন্ধুসকল। মধুমেহ ৰোগ বা ডায়েবেটিছ ৰোগে বিশ্বৰ 1 সংখ্যক লোকক আক্ৰান্ত কৰি এক অভাৱনীয় সংকট সৃষ্টি কৰিছে। মধুমেহ ৰোগ হ'ল এবিধ দীৰ্ঘদিনীয়া ভুগি থকা ৰোগ। এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা কোনো দৰৱ এতিয়ালৈকে ওলোৱা নাই। ৰোগৰ চিকিৎসা লক্ষ্য হ'ল তেজত শৰ্কৰা পৰিমাণ নিয়ন্ত্ৰণত ৰখা আৰু জটিলতা নোহোৱাকৈ ৰখাৰ চেষ্টা কৰা। ইয়াৰ বাবে আৱশ্যক নিয়ন্ত্ৰিত আহাৰ, নিয়মিত ব্যায়াম, মেদবহুলতাৰ নিয়ন্ত্ৰণ আৰু আৱশ্যকতা অনুযায়ী দৰৱৰ ব্যৱহাৰ। ৰোগৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি চিকিৎসা পদ্ধতিত নিজকে সম্পূৰ্ণৰূপে জড়িত কৰাটো অতি আৱশ্যক। সেয়ে আজি মই আপোনালোকৰ ওচৰত ব্যায়াম কৰিলে মধুমেহ ৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। কপালভাতি। কপাল মানে মস্তিষ্ক আৰু ভাতি মানে দীপ্তি, আভা, তেজ, প্ৰকাশ। অৰ্থাৎ যি প্ৰাণায়াম কৰিলে মস্তিষ্কত আভা প্ৰকাশ হয় সেয়ে হৈছে কপালভাতিৰ প্ৰাণায়াম। এই প্ৰাণায়ামত কোনো ধনাত্মক আসনত বহি হাতত জ্ঞান মুদ্ৰা, গেছ আৰু বিষ থাকিলে হাতত বায়ু মুদ্ৰা ল'ব। লৈ শক্তিপূৰ্বক কেৱল শ্বাস এৰাৰ ওপৰত ধ্যান দিব লাগে। শ্বাস লোৱাটো আপোনা আপুনি হৈ থাকিব। ফলত পেটটো আগলৈ পাছলৈ গৈ মূলাধাৰ, স্বাধিষ্ঠান আৰু মণিপুৰ চক্ৰত বিশেষভাৱে বল পৰিব। 1 ছেকেণ্ডত এবাৰকৈ এটা লয়ত ধীৰে ধীৰে গতি উশাহ বাহিৰলৈ এৰাই দিব। এইদৰে 1 মিনিট 60 বাৰ আৰু 5 মিনিটত 300 বাৰ হ'ব লাগে। সুস্থ মানুহে 15 মিনিট আৰু জটিল বেমাৰ ধৰক কেঞ্চাৰ, টিউমাৰ, এইডছ, মধুমেহ ৰোগ, ডিপ্ৰেছন, বন্ধ্যাত্ব আদিৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈ কৰিব পাৰে। পুৱা বা সন্ধ্যা দুবাৰ কৰিব। বাহ্য প্ৰাণায়াম ত্ৰিবন্ধৰ সৈতে। উশাসন বা পদ্মাসনত বহি হাতত মুদ্ৰা লৈ আঁঠুত হাত ৰাখি দীঘলকৈ উশাহ লৈ জোৰ কৰি শ্বাস বাহিৰলৈ এৰি দিয়ক। শ্বাস বাহিৰলৈ উলিয়াই দি ত্ৰিবন্ধ অৰ্থাৎ মূলবন্ধ, উদীয়মান বন্ধ আৰু জালবন্ধ লগাই শ্বাসত বাহিৰতেই ৰাখক। উশাহ বাহিৰলৈ এৰাৰ লগে লগে নাভিৰ তলৰ অংশ অৰ্থাৎ গুহ্যদ্বাৰ ভিতৰলৈ টানি ধৰিব। যিহেতু শ্বাস বাহিৰত আছে, পেটটো ৰাজহাড়ৰ ফালে ভিতৰলৈ সুমুৱাই যাব আৰু থুতৰি কণ্ঠকোপত লগাই শ্বাস যথাশক্তি বাহিৰত ৰাখিব যিমান সময় পাৰে। যেতিয়া শ্বাস ল'ব হ'ব তেতিয়া থুতৰিটো পোন কৰি লাহে লাহে শ্বাস ল'ব। শ্বাস ভিতৰলৈ লৈ পুনৰ আগৰ দৰে কৰক। এই আসন কৰিলে মনৰ চঞ্চলতা দূৰ হয়, স্থিৰ সমস্ত ৰোগ ভাল হয়। মধুমেহ ৰোগীৰ মূত্ৰকোচ্চতা জন ৰোগীয়েও এই প্ৰাণায়াম কৰিলে আৰোগ্য হয়। অগ্নিচাৰ ক্ৰিয়া ই প্ৰাণায়াম নহয়, কিন্তু বাহ্য প্ৰাণায়ামৰ পিছত কৰিব লাগে। ই এটা সহযোগী ক্ৰিয়াহে। 3 পৰা 5 ছেকেণ্ড দীঘলকৈ উশাহ লৈ উশাহ এৰি দি পেটটো সম্পূৰ্ণ বায়ুশূন্য কৰি খালী পেটটো আগলৈ পাছলৈ কৰিব লাগে। ইয়াৰ ফলত আমাৰ শৰীৰৰ ভিতৰৰ লিভাৰ, কিডনী, হাৰ্ট, পেংক্ৰিয়াছ, জৰায়ু আদি ব্যায়াম হয় আৰু কোষ্ঠকাঠিন্য দূৰ হয়। কঁকালৰ বিষ আৰু পাকস্থলীত ঘাঁ থকা ৰোগীয়ে এই আসন কৰা উচিত নহয়। মণ্ডুকাসন। বজ্ৰাসনত বহি লওক। 2খন হাত মুঠি মাৰি বুঢ়া আঙুলি দুটা নাভিৰ দুয়োফালে লগাই পেটত হেঁচা মাৰি ধৰক। এইবাৰ উশাহ লাহে লাহে এৰি দি সন্মুখলৈ যিমান পাৰে হাউলি যাওক আৰু দৃষ্টি সন্মুখলৈ ৰাখক। কেইছেকেণ্ডমান ৰৈ উশাহ লৈ লাহে লাহে ওপৰলৈ উঠক। এনেকৈ 5 বাৰ কৰক। দ্বিতীয় পদ্ধতিত বাওঁ হাত তলুৱাখন নাভিত লগাই তাৰ ওপৰত সোঁ হাতখন দিয়ক। হাত দুখনে পেটত হেঁচা দি উশাহ এৰি পুনৰ সন্মুখলৈ হাউলি যাওক। কেইছেকেণ্ডমান থাকি উশাহ লৈ পুনৰ উঠক। এইদৰে 5 বাৰ কৰক। মধুমেহ ৰোগৰ বাবে এই আসনটো প্ৰধান আসন। পাচন ক্ৰিয়া সবল কৰে আৰু কোষ্ঠকাঠিন্যতা দূৰ কৰে। মধুমেহ ৰোগৰ নিৰাময়ত সহায় কৰে। পেট আৰু নিতম্বৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়। আঁঠুৰ কাষৰ উৰু পেশীবোৰ শক্তিশালী হয়। গোমুখাসন। প্ৰথমে দণ্ডাসনত বহিব।
বাওঁ ভৰি আঁঠুত ভাঁজ লগাই গোৰোহাটো টপিনাৰ সোঁ কাষৰ ঠক বা গোৰোহাটোত ওপৰতে বহি ল'বও পাৰে। সোঁ ভৰিকো ভাঁজ লগাই বাওঁ ভৰিৰ ওপৰেৰে পাৰ কৰি এনেদৰে থ'ব যাতে দুয়োটা ভৰিৰ আঁঠু ইটো সিটো ওপৰত থাকে। সোঁ হাতখন ওপৰলৈ উঠাই পিঠিৰ ফালে ভাঁজ লগাই বাওঁ হাতখনো তলেৰে পিঠিৰ ফালে ভাঁজ লগাই দুই হাত তলুৱা স্পৰ্শ কৰক বা ধৰক। ডিঙি পিঠি চিধা থাকিব। এফালৰ পৰা এনেদৰে কৰোঁতে কমেও 1 মিনিট থাকিব। আনটো ফালৰ পৰাও কৰোঁতে 1 মিনিট সময় থাকিব। এই আসন কৰিলে ৰাজহাড়, পেট, হাৰ্টৰ বাবে ভাল ব্যায়াম। অন্ত্ৰকোষ বৃদ্ধি আৰু অন্তৰ্বৃদ্ধিৰ ক্ষেত্ৰত দৰকাৰী আসন। ধাতু ৰোগ, বহুমূত্ৰ বা মধুমেহ ৰোগ আৰু স্ত্ৰী ৰোগৰ বাবেও ভাল। যকৃত, গলব্লাডাৰ, বক্ষস্থলৰ শক্তি বৃদ্ধি পায়। বক্ৰাসন। দণ্ডাসনত বহি সোঁ ভৰি মুটুকাই বাওঁৰ ওচৰত আঁঠু লগত লগাই ৰাখক। বাওঁ ভৰি পোনকৈ ৰাখিব। বাওঁ হাতখন সোঁ ভৰি আৰু পেটৰ মাজলৈ আনি সোঁ ভৰিৰ তলুৱাৰ ওচৰত ৰাখক। সোঁ হাতখন কঁকালৰ পিছফালে মাটিৰ ওপৰত চিধা কৰি ৰাখক। গ্ৰীববাক ঘূৰাই সোঁ ফালে ঘূৰাই আনক। বাওঁ ভৰি, কঁকাল, সোঁ হাত পোন হৈ থাকিব লাগিব। এইদৰে 4-5 বাৰ কৰিব পাৰিব। এইদৰে অন্য ফালেও কৰা উচিত। এই আসন কৰিলে কঁকালৰ চৰ্বি কম কৰে। লিভাৰৰ বাবে এই আসন ফলদায়ক। এই আসন মধুমেহ ৰোগীৰ বাবে এটা উত্তম পশ্চিমোত্তানাসন। প্ৰথমে চিতকৈ শুই পৰক। এবাৰ হাত দুখন মূৰৰ ওপৰ ফালে দীঘলকৈ মেলি দিয়ক। এবাৰ কঁকালৰ পৰা গোৰোহালৈকে ভৰি দুখন পোন কৰি কঁকালৰ পৰা দেহৰ উপৰিভাগ ধীৰে ধীৰে সন্মুখলৈ ভাঁজ কৰি দুই হাতৰ আঙুলিয়ে দুই ভৰিৰ বুঢ়া আঙুলি ধৰক। সেই সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখিব। ইয়াৰ পাছত সন্মুখৰ ফালে বেছিকৈ হালি গৈ কপাল আৰু মুখ আঁঠুত লগাওক। 25 ছেকেণ্ড এইদৰে থকাৰ পাছত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক। 15 ছেকেণ্ড শৱাসন বিশ্ৰাম লৈ আকৌ এই আসন অভ্যাস কৰিব। প্ৰতিদিনে এইদৰে 4 বাৰ কৰিব। এই আসন কৰিলে মেৰুদণ্ড, পাকস্থলী, প্লীহা আৰু মূত্ৰগ্ৰন্থি সংক্ৰান্ত সকলো অসুবিধা দূৰ হয়। চায়েটিকা, বহুমূত্ৰ অৰ্থাৎ মধুমেহ ৰোগী, অৰ্শ ইত্যাদি ৰোগ আৰোগ্য হয়। পাতল পায়খানা, গ্ৰহণী ৰোগ দূৰ হয়। পেটৰ সঞ্চিত চৰ্বি কমে। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব আৰু লাইক কৰিব নাপাহৰিব। ধন্যবাদ।